এনি প্ৰিমিয়াৰ নিউজৰ পৰা মই শতাব্দী গগৈ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ বাতৰি। আজি বিজয়া দশমী। সংখ্যালঘু বৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিংহই অসমৰ সকলো জনগোষ্ঠীৰ শান্তি আৰু সমৃদ্ধিৰ বাবে দেৱী দুৰ্গাক প্ৰাৰ্থনা কৰে। আজি বিজয়া দশমী। এইবাৰ অক্টোবৰৰ প্ৰথম সপ্তাহত দুৰ্গা পূজা আৰম্ভ হয়। যোৱাকালি নৱমী পূজাৰ দিনা ৰাজবীৰ সিং উপাধ্যক্ষ সংখ্যালঘু বৰ্ড চৰকাৰ অসমৰ শীতলাবাৰী দুৰ্গা মন্দিৰলৈ গৈছিল। তেখেতে জিলা, ৰাজ্যৰ সকলো জনগোষ্ঠী আৰু সামগ্ৰিকভাৱে জিলা আৰু দেশৰ শান্তি আৰু সমৃদ্ধিৰ বাবে দেৱী দুৰ্গাক প্ৰাৰ্থনা কৰে। তেখেতে ভাৰতৰ অন্যতম সক্ৰিয় সুবিখ্যাত মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবেও প্ৰাৰ্থনা কৰে। ইয়াৰ মাজতে তেওঁ জনসাধাৰণক শান্তি আৰু প্ৰশান্তি বজাই ৰাখি আৰু আজি বিজয়া দশমী দিনাখনো একেই মনোভাৱেৰে দুৰ্গা পূজা উদযাপন কৰিবলৈ আহ্বান জনায়। কাৰণ তেওঁলোকে যোৱা 3 দিন দুৰ্গা পূজা পবিত্ৰতাৰে পালন কৰিছিল। তেওঁ সকলো ৰাইজলৈ বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱমী পূজা আপোনালোক সকলোৱে জানে। এই নৱমী পূজাত আহি মই শ্ৰীমাৰ চৰণত আশীষ ল'লোঁ আৰু সমগ্ৰ অসমবাসীৰ শান্তি আৰু উন্নয়ন কামনা কৰিলোঁ, যাতে সমগ্ৰ অসমতে শান্তি বিৰাজ কৰে, সকলো জাতি জনগোষ্ঠীৰ যাতে শান্তি হয়, সকলোৰে যাতে উন্নয়ন হয়। আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সমগ্ৰ দেশতে যি জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তেখেতৰ যি ৰাজনৈতিক জীৱনৰ উত্থান আৰু তেখেতৰ যাতে দীৰ্ঘায়ু কামনা কৰি এই শ্ৰীমাৰ ওচৰত আশীৰ্বাদ ল'লোঁ। অহাকালি যিহেতু দশমী আৰু দশমীৰ দিনা মই সমগ্ৰ যি জিলাবাসী তথা অসমবাসীক মই আহ্বান জনাইছোঁ যাতে এই যি 3 দিন একেৰাহে যি শাৰদীয় দুৰ্গোৎসৱ যি শান্তিপূৰ্ণভাৱে সকলো অসমবাসী ৰাইজে তথা কাৰ্বি আংলংবাসী ৰাইজে যেনেদৰে তেওঁলোকে এই উৎসৱ যি দুৰ্গোৎসৱ, এই শাৰদীয় দুৰ্গোৎসৱ যেনেদৰে তেওঁলোকে পালন কৰিলে, ঠিক অহাকালি দিনটো যি দশমীৰ দিনাও যাতে অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে পালন কৰে আৰু মাক যাতে বিদায় দিয়ে, যি বিসৰ্জন দি বিদায় দিয়ে অতি শান্তিপূৰ্ণভাৱে, আৰু বিদায় দি তেখেতসকলে মাৰ ওচৰত যাতে আশীষ লয়, যাতে তেখেতসকলৰ পৰিয়ালৰ যি অহা দিনবোৰ অতি শান্তিপূৰ্ণভাৱে যাতে পৰিগণিত হয় বা উদযাপন কৰিব পাৰে, তাৰ বাবে যাতে আশীষ লৈ অতি শান্তিপূৰ্ণভাৱে দশমী উদযাপন কৰিবলৈ মই আহ্বান জনালোঁ।